আজি এজনী ছোৱালীকো মই হেৰি কৰিব পৰা নাই। কোনজনী ছোৱালীক কৰোঁ আজি ভাবি পোৱা নাই দেই। কি যে ছোৱালীবোৰো নহয়, একদম মোৰ ইচ্ছাত নাচি আছে। ইমান যে ছোৱালীবোৰ উল্লু বনাইছোঁ, কোনেও গমেই পোৱা নাই আজিলৈকে দেই। মোৰ টেলেণ্টটো আৰু মানিব লাগিব। মোৰ নাম হৈছে চাওমিন, যি নেকি কোনো ছোৱালী আজিলৈকে ধৰা পেলাব পৰা নাই। আৰু মোৰ ৰিয়েল নাম আজিলৈকে কোনো ছোৱালীয়ে নাজানে। আৰু মোৰ ৰিয়েল নামটো কেতিয়াও কাকো নকওঁ। এজনী ছোৱালীক এতিয়া ফেচবুকত গৈ কিনে পতাব লাগিব, যাতে ছোৱালীবোৰ মোৰ অলপ ইম'চনেল হৈ মোৰ লগত যাতে পটি যায়। হেল্ল', কোৱাচোন কোন হয়? মোৰ নাম হৈছে বাচিন। আৰু তোমাৰ নামটো জানিব পাৰিমনে? হয়, মোৰ নামটো হৈছে নিৰু। তোমালোকৰ ঘৰত কোন কোন আছেনো? মোৰ ঘৰত মা, পাপা, বা, দাদা, বাইদেউ সকলো আছে। তোমাৰ ঘৰতনো? তোমাৰ ঘৰতো মা, পাপা সকলো আছে। মোৰতো সেইটোও নাই। কি জীৱন, কিমান কষ্টত যে আছোঁ। মোৰ নিচিনা চাগে কাৰো কষ্টই নাই। কোনো নাই নেকি তোমালোকৰ মা, পাপা? আছে, হ'লেও মানে মোক ইমান বুজি নাপায়। মই ইমান দুখত থাকোঁ অকলে, ঘৰৰ মানুহ কোনেও মোক বুজি নাপায়। হয় নেকি? ছোৱালীজনীক ইমপ্ৰেছ কৰিব পাৰিছোঁ। ইয়াক মই এতিয়া যেনেকৈ হ'লেও ফচাম, তাৰপিছত ডেটত লৈ যাম। তাৰপিছত মই তাৰ লগত কি কৰিব লাগে কৰিম। শুনাচোন, তোমাৰ নামটো যে ইমান ধুনীয়া নহয়, কোনেনো ৰাখিলে তোমাৰ নামটো? মোৰ ঘৰৰ মানুহে ৰাখিছে, কোনেনো ৰাখিব? বহুত ভাল আছে দেই তোমাৰ নামটো কিন্তু। হ'ব দিয়া দেই, মোৰ মানে দোকান আছে ন, সেইটো কাৰণে মানে মই অলপ ব্যস্ত থাকোঁ। পাৰিলে মই তোমাক পাছত কল কৰিম হা। ঠিক আছে। এইজনীতো পতিলেই, যেনেকৈ হ'লে মই এনেকৈ এইটো টেলেণ্টটো দিছে। কিমান ছোৱালীক মই এতিয়া পতাম, কি কৰিম চোৱা। আজিও ছোৱালী পতালোঁ নহয়। হয় নেকি? কিমান ছোৱালী যে পতাই থাকোঁ নহয় তই, আমাকো এটা দিবিচোন। নিজে পতাই ল'বি আকৌ। হয়, ছোৱালীবোৰক ইমপ্ৰেছ কৰিব কাৰণে কি কৰিব লাগে কোৱাচোন মোকো। প্ৰথমতে ছোৱালীবোৰক অলপ ইম'চনেল হৈ দেখাবা, তাৰপিছত তাৰ লগত অলপমান হাঁহি ধেমালি কৰিবা, তাৰপিছত তাৰ কি ভাল লাগে কি ভাল নালাগে সেইবিলাক কৰিবা। ইমানেই আৰু চাহ আৰু চেনি দুটাই মিলাব লাগিব? চাহ আৰু চেনি দুটা নিমিলালেই হ'ব, অকল চেনি মিলালেও হৈ যাব কামটো। কাম নাই আৰু দেই, তোৰ আকৌ ছোৱালীবোৰৰ লগত এইবিলাকে কৰি থাকোঁ। যোনদিনা ধৰা পৰিবি ন, সেইদিনা গম পাবি। ইমান যে ছোৱালী তাই লাইফ বৰবাদ কৰি আছে, সেইটো জানা নাই? আৰু এই ছোৱালীবোৰ অলপ ইম'চনেল হৈ যায় ন, সিহঁতক কি কৰিব লাগে মই জানো নহয়। এজনী হেল্ল', ক'ত আছে জান? জান, মই যে একদম দোকানৰ পৰা ব্যস্ত হৈ আছোঁ যে, সেইটো কাৰণে আকৌ তোমাক কল কৰিব সময় পোৱা নাছিলোঁ। আমাৰ যে দোকানত ইমান মানুহ, পাপাই অকলে চম্ভালিব নোৱাৰে যে। ঠিক আছে দিয়া তেনেহ'লে। হ'ব হা, মই মানে ব্যস্ত আছোঁ। মই তোমাক পাছত কল কৰিম দেই। দেখিছা, এইটোকৈ টেলেণ্ট। তোৰ টেলেণ্টটো তোৰ তাতে থওঁ, কেতিয়াবা ফচিবি নহয়, তেতিয়া গম পাবি। এই তোমালোকক লাগে যদি কৰা নাই, একো নহয়। ছোৱালীবোৰক ইউজ কৰি ভাল লাগে বুজিছ। হেল্ল' জান, কি কৰিছা? আজি যে কৈছিলোঁ যে ফুৰিব লগ কৰিবা, আহিবা বুলি, আহিবা নে পিছে? যাম, তুমি ক'ত আহিবা কোৱাচোন? মই কৈ দিছোঁ, তুমি যে এইটো পাৰ্কটো এইটোলৈ আহিবা বুজিছা, আৰু লগত কাকো লৈ নাহিবা। কিয় মই অকলে যাম? অকলে নাযাম, মই লগৰ ছোৱালী যাব মোৰ। তোমাৰ আৰু মোৰ মাজত কি লগৰ ছোৱালী? তোমাৰ কি মই হাজবেণ্ড নহয়? তোমাৰ কি মই সকলো নেমানো? তুমি এনেকৈ ক'লে নহ'ব নহয়, অকলে আহিব লাগিব। মই ভালকৈ কৈছোঁ মোৰ জান। ঠিক আছে হ'ব। আৰু কি কওঁ, মোক সদায় কি ফোন থোৱা সময়ত এটা কিছ লাগিব কওঁ নাই? দিয়া জল্দি, তুমিতো আজিকালি নিদিয়াই। হ'ব দিয়া বাই। ভাই কি বস্তু বেটা? দেখিছা, এনেকৈ কৰিব লাগে। কোনো ছোৱালী তোক দেখি নাপাই আজিলৈকে? এই ভাই, ছোৱালীৰ লগত ধৰি না মই এঘণ্টা দুঘণ্টা চবৰ লগতে 1 মিনিট কোনজনী ছোৱালী কেইটা বজাত কল কৰে সকলো মই জানো নাই। সেইটো কাৰণে মই সিহঁতক মানে এনেকৈ কৰি থাকোঁ। হ'ব তোমালোকৰ লগত আহিবা নাই? মোৰ এজনীৰ লগত এতিয়া ডেটত যাব লাগে। থাকা তোমালোকে। কি ল'ৰাও এইটো, ছোৱালী মানে ছোৱালী বুলিয়ে নাভাবে, সকলো ছোৱালী যে ইউজ কৰি আছে সি, গমেই নাই তাৰ। কি কবি আৰু আমাক কৈ থাকে এইবিলাক ভিডিঅ' চাবা নেকি, ছোৱালীবোৰৰ পৰা মই লৈছোঁ, এইবিলাক হেৰি চাবা নেকি, দেখাই থাকে আমাক। ইয়াৰ যে লাজ নাই বুজিছ, ইমান লেতেৰা কাম কৰে নাই ছোৱালীবোৰৰ লগত। ভাই চিন্তা নকৰিবি, এদিন ফচিব জানা নাই? বল আমি যাওঁ, ইয়াৰ লগত বেছি ইয়াক বিশ্বাস কৰা ভাল নহয় জানা নাই? আৰু আমাৰ পৰা ইমান পইচা খায়, সিটো নিজে নোখোৱাই আৰু গাৰ্লফ্ৰেণ্ডবিলাকক কয় যে মই সদায় ইহঁত লগৰবিলাকক খোৱাওঁ। লগৰবিলাকক আজিলৈকে 10 টকা এটা খুৱাই নাই পোৱা, তাৰ পকেটত মানি নাই, ছোৱালীবোৰৰ পৰা পইচা লৈ ঘূৰে আৰু আমাক কয় যে আমাক খুৱাই হেনো। ইয়াক বিশ্বাস নকৰাই ভাল বুজিছ, সি বহুত হাৰামি মানুহ হয়। জান, তুমি আহিলা? আহিলোঁ জান, বহা। মই তোমাৰ লগত কথা নাপাতো, কালি ৰাতি ইমান 12টা বজাত কাৰ লগত বিজি আছিলা তুমি? এই দোকানৰ কাৰণেও, পাপা অকলে যে দোকানৰ কাৰণে মানে মোক কিচাম নিকাচৰ কাৰণে মানে ফোন কৰি থাকে আকৌ। তুমি তোমাকনো কিমাননো কমাব, মোৰ লগত কাজিয়া লাগি নাথাকিবা দেই। মোৰ কচম খাই কিনে কোৱাচোন, তুমি কাকো ভাল নোপোৱা? তোমাৰ কচম, মই জানো মই তোমাৰ বাহিৰেনো কাকো ভাল নাপাওঁ নহয়। তুমিয়েতো মোৰ সকলো হয়, তুমি দেখোন মোৰ সকলো তোক জানাই দেখোন। তোমাৰ ফোনটো দিয়াচোন মই চাওঁ। মই তোমাৰ লগত টাইম স্পেণ্ড কৰিব আহিছোঁ, আৰু তোমাৰ অকল ফোনতে লাগি থাকা এনি টাইম। অকল ফোন কিনো ফোন, মই আছোঁ দেখোন ওচৰতে, আৰু তুমি মোক কি বিশ্বাস নকৰা? বিশ্বাস তুমি এটা মোক কিছ দিয়া। নিদো দেই, ইয়াত মানুহ আছে দেখা নাই নেকি? তোমাৰ আকৌ মানুহ সঁচাই যদি ভাল পোৱা, মানুহৰ কোনো লাজ কৰাৰ কোনো প্ৰয়োজন নাই ন। মই সকলো তোমাৰ দেখিব পাৰোঁ। এইবিলাক কথা মোৰ আকৌ নকবা কিন্তু দেই, থাপৰে দিম। এনি টাইম আকৌ বিজি থাকে, ৰাতিপুৱা গধূলি কল কৰি থাকোঁতে অকল বিজি পাওঁ। জানাই দেখোন জান, মই যে ৰাতিপুৱা উঠি কিনে যাওঁ ইমান কষ্ট, তুমি মোক টোপনিৰ পৰা উঠাই নিদিয়া আজিকালি। ইমান কষ্টকৈ যাওঁ আৰু তুমি মোক আহি তোমাৰ ওচৰত মই দুখকেইটা প্ৰকাশ কৰিব পাৰিছোঁ বুজিছা। আৰু মোক এনে এইবিলাক কৈ নাথাকিবা, মই এনেই বহুত দুখত থাকোঁ বুজিছা। তোমাৰ দুখটো দেখি মোকো বেয়া লাগে বুজিছা, কিবা এটা কৰা জীৱনটোত এনেই এইবিলাক কৰি ঘূৰি নাথাকিবা বুজিছা। আৰু জীৱনত আমাৰ বিয়া আছে নহয়, কৰ্ট মেৰেজৰ কথাও কৈ থৈ দিছা তুমি মোৰ লগত, কেতিয়ানো কৰ্ট মেৰেজো হ'ব আমাৰ। এইবিলাক তুমি টেনশ্যন নল'বা, মই সকলো কথা পাতি থৈ দিছোঁ বুজিছা। আৰু মই কেতিয়াও তোমাক ঘৰত নাৰাখোঁ বুজিছা। মই য'ত থাকোঁ তুমি তাতে থাকিব লাগিব। মই যদি ৰাস্তাত বুলি কওঁ তুমি ৰাস্তাতে থাকিব লাগিব। মই য'ত যাওঁ তাতে তুমি যাব লাগিব। তুমি জানাই মোৰ ঘৰৰ মানুহ কেনেকুৱা, আৰু মই ঘৰৰ মানুহৰ লগত তোমাক থাকিব দিব নোৱাৰোঁ। মই আৰু কিয় ৰাস্তা ঘাটে থাকিম? তোমাৰ কি ঘৰ নাই? ঘৰ দুৱাৰ নাই তোমাৰ? মই ৰাস্তাত থাকিবৰ কাৰণে কি তোমাৰ লগত যাম? আৰে জান, মই সেইটো নাই কওঁ, যাতে মই বিচাৰোঁ তুমি সুখত থাকা মোৰ লগত। মই যি খাওঁ সেইটোৱে খোৱা, মই নোখোৱাকৈ পাৰিলে তোমাক খাব দিম বুজিছা। আৰু তুমি সেনেকৈ মই যি কওঁ সেইটো কৰিব লাগিব। হ'ব এতিয়া ঘৰলৈ যাওঁ। কি ইমান জল্দি ঘৰত যোৱা? কি মোক নিদিয়া নেকি? কি সেইটো যে তোমাৰ আৰু লাজ চৰম নাই? মই কৈছোঁ কিবা কৈ দিলোঁ হয়, ইমান এটিটিউড দেখাই কিনে গৈছে। তই এজনী ল'লে কি হয়, আৰু আছে নহয় মোৰ এজনীটো দূৰৰ আছে, যি নেকি মোৰ একোৱে গম নাপায়। এনেকৈ মোক চকু নকৰি বেচেৰীজনী ইমান ঠাণ্ডা না এটিটিউড না ইমান নৰ্মেল ছোৱালী নহয়, মই জীৱনত দেখা নাই বুজিছা। কি ক'ম, বেচেৰীজনী যে কেনেকৈ ফচাই থৈ দিছোঁ, কি ক'ম আৰু দেই। নাম কওঁতে কল আহিয়া কৰিজনী। হেল্ল' জান কোৱাচোন। কি কৰি আছা জান?
মই মানে দোকানত আছিলোঁ দেই, মোৰ মানে বহুত আজি মানে কামেই কাম মানে, সেইটো কাৰণে এইফালে কৰিব লাগে এইফালে কৰিব লাগে, মই অকলে যায় বুজিছে নাই। বুজিছোঁ। মই এতিয়া কলেজৰ পৰা আহি পাইছোঁ বুজিছা, তুমিতো এবাৰো কল কৰা নাই মোক। কল মানে জানাই দেখোন তুমি, মই যিমান ব্যস্ত থাকোঁ তুমি কল কৰিব লাগে ন। তোমাৰ দেখোন মই হাজবেণ্ড হয়, তোমাৰ মই সকলো হয়, তুমি কল কৰিলে কোনে কৰিব? মোৰ খবৰ তুমি এনি টাইম লৈ থাকিব লাগে, এইটো তোমাৰ ন। হ'লেওতো ন, তুমি এবাৰ কল কৰিব লাগে। হ'ব হা জান, মই এতিয়া মানে মই অলপ ব্যস্ত আছোঁ, পাছত কল কৰিম হা। ঠিক আছে। হেল্ল' মাহি জান, কোৱাচোন। কি কৰিছা? আজিকালি দেখোন মোক কল চল একো নকৰা। তুমিহে নকৰা আকৌ। নাই দেখোন মই কামত ব্যস্ত থাকোঁ, তুমিহে কল কৰিব লাগে। মই আকৌ কি তোমাক কল কৰি থাকিব লাগিব নেকি? তুমি মোক হাজবেণ্ড হৈ কিনে খবৰ ল'ব নোৱাৰা? মানে ময়ো এতিয়া মানে কামৰ পৰা আহি পাইছোঁ দেই, মোৰ মানে ডিউটি আছিলে, সেইটো কাৰণে এতিয়া আহি পাইছোঁ ভাগৰত, মানে তোমাক কল কৰিম বুলি ভাবিয়ে আছিলোঁ মানে। তুমি অকল ভাবি থাকা, তোমাৰ ভাবি থাকোঁতে দিন যাব। নহয় মানে বেয়া নাপাবা আকৌ, কিবা খালা নাই পিছে? নাই খোৱা জানানে, 3 দিনৰ পৰা মই একো খোৱা নাই মানে, মোৰ মানে কি ক'ম বহুত টেনশ্যন, মোৰ কিমান দুখ তুমিতো জানাই ন। মোৰ এতিয়া মানে ঘৰত কোনে বুজি নাপায়, কি ক'ম কোৱা? তুমি নুবুজিলে কোনে বুজিব মোক? হয় বাৰু। হেল্ল', কাৰ লগত বিজি আছা তুমি? তুমি জানাই দেখোন মই দোকানৰ হেৰি কামত ব্যস্ত থাকোঁ, লগৰ এজনী কল কৰিছিলে, ক'তো বিজি নাছিলোঁ। হয় নেকি? কিবা খালা নাই? তোমাৰ যে কিয় জানো অকল খোৱা লৈ কিনে কিনো কৰিম কোৱাচোন? মানুহ মই নেখালেও জীয়াই থাকিব পাৰোঁ, খালেও মই জীয়াই থাকিব পাৰোঁ। মই 2-3 দিনলৈকে নোখোৱাকৈ আছোঁ, কিবা হৈছে জানো? মোৰ একোৱে হোৱা নাই দেখোন। হ'ব আৰু 3 কাঁহীমান খাই ল'লে চাগে আৰু কৈ আছে নাই খোৱা বুলি। হ'ব দিয়া, মই অলপ ব্যস্ত আছোঁ মানে দেই। ছোৱালীবোৰ আৰু ছোৱালী দেই, কিমান ছোৱালী যে পটিছে মোৰ লগত, এইটো মোৰ এটা মানে টেলেণ্ট বুলিয়ে ক'ম নেকি। লগৰকেইটাই মোক সুধি থাকে, সিহঁতক মই পটাই দিম, নিজে পটাই ল'ব নোৱাৰে। মই সিহঁতৰ পৰা কেনেকৈ ছোৱালীবোৰ ফুচলাই কি কৰোঁ সিহঁতে কি জানে। এতিয়া ঘৰত আৰামকৈ শুই যাওঁ, ঘৰত গৈতো গালি খাব লাগিব, দেউতাৰ কেংকেংটো দেখিব মানে বুঢ়াটো কি যে কৰি নহয় মই। এইটোৱে কাম আহিছে বাৰু, ছোৱালীবোৰক কৈ দিব লাগে এনে দেউতাই এনেকৈ কৈছে তেনেকৈ কৈছে, কি জ্ঞান দিয়ে সিহঁততকৈ মই কিমান টেলেণ্ট মানুহ, সিহঁতে কি জানে। মই এতিয়া যাওঁ আৰু এজনীৰ লগত লগ কৰিবৰ কাৰণে, বেচাৰীজনী কেতিয়াবা পৰা ৰখি আছে চাগে, ইমানকৈ ফোন কৰি আছে নহয়। এতিয়া আকৌ তাইও সুধিব ক'ত বিজি আছিলে কি, ইনষ্টাগ্ৰামটো চাওঁ, ফেচবুকটো চাওঁ, তুমি মোৰ ফেচবুকত ষ্টৰি কেলৈ নোলোৱা, এইটো নোলোৱা সেইটো নোলোৱা। সিহঁতক এতিয়া মই কেনেকৈ বুজাওঁ যে ইজনী চালে ইজনী কয় মোক, সিজনী চালে সিজনী, কিমানকৈ মোৰ মাথা কেতিয়াবা ঘোলা হৈ যায় ইহঁতক বুজাওঁতে। আৰু ছোৱালীবোৰৰ লগত সেইবিলাক পাবলৈ তুমি এইবিলাক কৰিব লাগিবই। ভাই এটা কাম কৰি দিয়া না, এজনীৰ লগত মানে কাজিয়া হ'ল মানে, তুমি দাদা হৈ কিনে কথা কৈ দিব পাৰিবা নেকি? তই ছোৱালীৰ লগত লেলিমাই কৰা আৰু আমি ইয়াত কি দাদা হৈ কিনে কথা কৈ দিব লাগিব নেকি তোমাক? ভাই সেইজনী ন, তুমি যদি কিবা এটা কৈ দিয়া না বুজি যাবা নৰ্মেল, নহ'লে আকৌ ৰাতিকে নিদিব নহয়। পিছা ইমান কৰি ছোৱালী মই ক'তো দেখা নাই, ইমান ঠাণ্ডা নহয়। তুমি যদি কিবা এটা কৈ দিয়া বিশ্বাস কৰিব, মই যদি আজি মৰি গৈছোঁ বুলি কওঁ ন, ই সঁচাকৈ বুলি ভাবি ল'বি আৰু কলৰ ওপৰত কল কৰি থাকিব। বাৰু বেছি ইমানো কৰিব নাপায় বুজিছা। ছোৱালীৰ হেৰিটো চাবা, মোৰ লগত ফটো ভিডিঅ' কপি আছে, চাবা নেকি? তুমি মোক দিছিলা ন? ইজনী নহয় ভাই, বহুত ছোৱালী আছে, চাবা মই দিম তোমাক। আৰে ভাই, তই ছোৱালীৰ লগত সেনেকৈ তই কৰি থাক না, ইয়াত কেলে লগৰ ল'ৰাবিলাকক কেনেকৈ দেখাই ফুৰি আছ? আৰে একো নহয় বুজিছ, সিহঁতক আকৌ মানে ইউজ কৰিব ভাল লাগে বুজিছ, একদম পটি যায় নহয়। এজনীটো কি কবি, তোমাক যেতিয়া ফুচলাই দি কৈছোঁ নিৰু, সেইজনীতো একদমেই মানে একোৱেই নহয়, কি ক'বা আৰু। মই যি কওঁ সেইটোৱে মানে বুজিছ। আৰু বুজিছ, চবকে মই কি বুলি মাতো জান, চবেই মই জান, চবকে মই এটা কথাই কওঁ, তোমাৰ বাহিৰে মই কাকো ভাল নাপাওঁ, আৰু তোমাৰ বাহিৰে মই কোনো ছোৱালীকে নাচাওঁ, আজিলৈকে মই ছোৱালী চাই নাই পোৱা। নিৰুপাজনী ধুনীয়া আছে বুজিছা, ভাল ছোৱালী হয়, মই যি কওঁ সেইটোৱে মানি লয়। কি যে ক'বা, তুমি অলপ কৈ দিয়া না, মানে সি কৈ দিলে মানে হেৰি হৈ যাব, মানে সি মোক ধৰা পৰিলে ন এজনীৰ লগত, তাৰপিছত চব কৰি আছে আকৌ। হ'ব দিয়া কৈ দিম। ঐ তই সি নোৱাৰিলে মানে তুমি কৰিবা হা। ঠিক আছে ভাই, ঠিক আছে। বুজিছা, সেই নিৰু বুলি কোৱা ছোৱালীৰ পৰা মই বহুত পইচা লৈছোঁ, বেচাৰীজনী আজিলৈকে নোখোজেও বুজিছা। আৰু মই যদি কৈ দিওঁ কালি পৰহি দিম, মোৰ বেংকত এনেকৈ টকা জমা কৰিব আছে, দিয়াচোন বুলি কোৱাৰ লগে পইচাটো যে যেনেকৈ হ'লেও দি দিয়ে বুজিছা। আৰু মই যে তাক কেতিয়াও ঘূৰাই দি পোৱা নাই টকা। আমাকো কিবা এটা খোৱা আকৌ মাল চাল। দে আজি ৰাতি পাৰ্টি বনাম। ছোৱালীবোৰে ভাবিছে চাগে মই পুৰা কামত ব্যস্ত দোকানদাৰী কৰি আছোঁ, সিহঁতক কোনে ক'ব মোৰ সমান টেলেণ্টেড। ভাই, তই যে ফেচবুকত অকল ছোৱালীবোৰৰ লগত কথা পাই থাকো, ইয়াৰ লগতো তাৰ লগতো চবকে যে চিংগল বুলি কৈ থাকো, আৰু চবৰ লগত যে দুখৰ ষ্টেটাছবিলাক লগাই থাকো, ইমান ফালি দিয়, ইমান যে তেজি ফালি থাকো, কি মানে? সেইটোৱেতো ভাই টেলেণ্ট মোৰ বুজিছা, এনেকৈ ইম'চনেল ষ্টেটাছ লগাই সিহঁতক ইম'চনেল ব্লেকমেইল কৰি, এইবিলাকে মোৰ কাম বুজিছা। আৰু সিহঁতৰ পৰা পইচা লৈ কিনে মই কি কৰিব নাই পৰা, ইমান ধুনীয়া ধুনীয়া চাৰ্ট পিন্ধিছোঁ দেখা নাই, আৰু গোটেই ছোৱালীবোৰে গিফ্ট দিয়ে এইবিলাক, এইটো দিয়া সেইটো দিয়া গোটেই। ছোৱালীবোৰক মই কৈ দিওঁ জানা নাই, তোমাক লগ কৰিব আহিলে মানে মই এইটো আনি দিম নহয়, সেইটো আনি দিম নহয়, বেছিকেইটা ভাবে চাগে সঁচাকৈ কিবা আনি দিব বুলি পায়। ফাৰ্ষ্ট তুমি লগাবা ছোৱালীবোৰৰ ছেট ষ্টেটাছ, তাৰপিছত সিহঁতে মোৰ বিষয়ে জানিব বিচাৰিব। আৰু যিহেতু মই অলপ ক'লা, এনেকৈ ভিডিঅ'টো ফটোটো এডিট কৰিম যাতে সিহঁতে মোক দেখি মানে ইমপ্ৰেছ হৈ যায়। সিহঁতৰ লগত এনেকৈ কথা ক'ব লাগে যাতে সিহঁতে মানে মেছেজৰ ৰিপ্লাই দিবই মানে। আৰু মই যি এটিটিউড দেখাওঁ, সিহঁতে ভাবে এইটো ল'ৰাই মোৰ বাহিৰে আৰু কাকো ভাল নাপায় বুজিছা। ছোৱালীবোৰক এইবিলাক খাদ্য লৈ কিনে ছোৱালী পঠাব লাগে। আৰু তোমালোকেও এনেই চিংগল থাকিব নালাগে, 10জনীমান পঠাই ল'ব বুজিছা। মোৰতো 100জনী, গোটেই সিহঁতৰ মানে গোটেই কি ভিডিঅ' ফটো গোটেই আছে, তোমালোকে চাবা যদি মই দেখাই দিব পাৰিম। আৰু ভাই জানো, ছোৱালীবোৰক কৈ দিব লাগে তোমাৰ বাহিৰে মোৰ কোনো নাই বুলি, আৰু ছোৱালী কেইজনী হৈ গ'ল আৰু তাৰপিছত তোমাৰ পিছা নেৰে।